মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আমি পুনৰ কানাই চাতুৰীৰ দ্বিতীয় অংশটোলৈ আহিছোঁ। প্ৰথম অংশত আমি পালোঁ যে শ্ৰীধৰ কন্দলীদেৱে ৰচনা কৰা কাণখোৱা পুথিৰ দ্বিতীয় অংশৰ পৰা এই কানাই চাতুৰী পদ্যফাকি তুলি অনা হৈছে আৰু ইয়াত শ্ৰীকৃষ্ণই মাতৃৰ ওপৰত কৰা অভিমানখিনি আমি ইতিমধ্যে পঢ়ি আহিছোঁ আৰু আছে পিছৰখিনি আমি এতিয়া আৰম্ভ কৰিছোঁ। ইয়াত আমি পাইছিলোঁ শেষৰখিনিত যে হেহি পজ্জল শিৰত ধৰিল মহেশ বাটত পাই, আবে তুমি মোক বিগুটিয়া মাতা দিয়া মাটি খোৱা দাই। অৰ্থাৎ আমি আগৰ অংশত পঢ়ি আহিছিলোঁ যে গংগাক নমাই অনা বিষ্ণুৱে যেতিয়া গংগাক নমাই আনিছিলে সেই পজ্জল শিৰত ধাৰণ কৰি পেলাই মহাদেৱে পৃথিৱীখনক ৰক্ষা কৰিছিল আৰু তুমি মোক ঠাট্টা কৰি মাটি খোৱা বদনাম দিয়া বুলি মাকক কৃষ্ণই কৈছিল। আন যত মোৰ মহিমা আছয় কহিবাক লাগে কিক, মই হেন পুত্ৰক মাও বোলাইবাক তুহুৰ আচুক ধিক। কি কৈছে? আন যত মোৰ মহিমা আছে, আৰু যে মোৰ কিমান মহিমা আছে, কিমান কম তোমাক মই কৈ কৈ শেষ কৰিব নোৱাৰোঁ মোৰ কিমান মহিমা আছে। মই হেন পুত্ৰক মাও বোলাইবাক তুহুৰ আচুক ধিক। তোমাক যে মোৰ নিচিনা এটা ল'ৰাই যে তোমাক মাতৃ বুলি সম্বোধন কৰিছোঁ, তোমাক যে মা বুলি কৈছোঁ, তাতো তোমাৰ মানে তোমাৰ কাৰণে এটা কম ডাঙৰ কথা নে? মোৰ নিচিনা ইমান মোৰ মহিমা আছে, তথাপিতো মই যে আহি তোমাক মা বুলি মাতিছোঁ। এনেদৰে কৃষ্ণই মাকৰ আগত অভিমান কৰিলে। কিছু কিছু কৰি দেখিয়া আচাহা, তথাপি কৰা আক্ৰোশ, এক খনিতেক হুৰুটি উৰাইবো নাথাকোক মোৰ দোষ। কি কৈছে? কিছুমান তুমি মোক দেখিছাই মই কি কি কাম কৰি আছোঁ, কিমান মহান মই কাম কৰি আছোঁ, মোৰ মহিমা কিমান, তুমি বহুতখিনি মোক দেখিছাই, তথাপি তুমি মোৰ প্ৰতি আক্ৰোশ ভাৱ ৰাখা আৰু এখন্তেকো সময় তুমি নষ্ট নকৰা যে হুৰুটি উৰাইব নাথাকক মোৰ দোষ নাথাকিলেও তুমি মোক অকণমানো মোক মানে বদনাম দিবলৈ তুমি নেৰা বুলি মাকক অভিমান কৰিছে। কাঠ বাজি বুলি জগতে হাচয়ক, দেখিলে সুমৰু হৰি, মই আছি তোৰ ঘৰে পুত্ৰ ভৈলো, সিটো দোষ দূৰ কৰি। কি কৈছে? কাঠবাজি বুলি ক'লে মানে সেইসকল তিৰোতাক বুজা যায় যাৰ কোনো সতি সন্ততি নাথাকে, যাৰ কোনো ল'ৰা ছোৱালী নাথাকে, তেনে তিৰোতাক কাঠবাজি বুলি কোৱা হয়। যিহেতু কৃষ্ণ যশোদাৰ নিজৰ পুত্ৰ নহয়, তুলি লোৱা পুত্ৰ, কিন্তু যশোদাই সেই কথা নাজানিছিল, যশোদাৰ নিজৰ সন্তান নাছিলে, সেইকাৰণে যশোদাক কাঠবাজি বুলি জগতে কয়। কি কৈছে? কাঠবাজি বুলি জগতে হাচয়, গোটেই সংসাৰে তোমাক কাঠবাজি বুলি হাঁহে, যাৰ ল'ৰা ছোৱালী নাই তেনে তিৰোতাক মানুহে হাঁহে। দেখিলে সুমৰু হৰি, মই আহি তোৰ ঘৰে পুত্ৰ ভৈলো, সিটো দোষ দূৰ কৰি। আৰু তোমাক মই যে আহি তোমাৰ ঘৰত পুত্ৰৰূপে আছোহি, সেই তোমাৰ সমগ্ৰ দুখখিনি, যিখিনি তোমাৰ দুখ, কাঠবাজি বুলি তোমাক মানুহে যি দুখ দিছে, তোমাক যি হাঁহিছে জগতে, সেই দুখখিনি দূৰ কৰি আজি মই তোমাৰ ঘৰত পুত্ৰ হিচাপে আছোঁ। গতিকে তোমাৰ দুখখিনি মই কিমান ডাঙৰ দুখ এটা তোমাৰ মই দূৰ কৰিছোঁ। তথাপি আমাৰ স্নেহ নজানহ, নকৰ মুত বিশ্বাস, আগেয়ে আছিল তেনেই কৰিব দিন চাৰি বাট চাই। তথাপি তুমি মোৰ স্নেহখিনি নুবুজা, মোৰ মৰমখিনি নুবুজা, মই যে তোমাক ইমান ডাঙৰ এটা বদনামৰ পৰা ৰক্ষা কৰিছোঁ, তুমি মোক মৰমখিনি বুজি নোপোৱা আৰু মোৰ ওপৰত বিশ্বাস নাৰাখা। আগে আছিল তেনেও কৰিব দিন চাৰি বাট চাই। আগে তোমাৰ যি অৱস্থা আছিলে আৰু দিন চাৰি বাট চাই অলপ দিনৰ পিছত তোমাৰ আকৌ সেই একেই অৱস্থা হ'ব। মুহুৰ মুখত লাজ লাগে বৰ, তুহুৰ গুণ কহন্তে, দুই ওঠ ফাটি তেজ বহি যায়, বাঁহৰ বংশী বজান্তে। কি কৈছে? মোৰ মুখত লাজ লাগে বৰ তোমাৰ গুণ গাবলৈ, তুমি যে মোৰ লগত ইমান বেয়া কৰি আছা, সেই কথাখিনি মই নিজ মুখেৰে ক'বলৈ মোৰ বৰ লাজ লাগে। তোমাৰ মই এই গুণবিলাকনো কেনেকৈ ক'ম?
তুমি যে মোক ইমান বেছি অপমান কৰি আছা, ইমান মোক কলংক সানিছা, মোক বদনাম দিছা, সেইখিনি ক'বলৈ মোৰ খুব লাজ লাগে। দুই ওঠ ফাটি তেজ বহি যায় বাঁহৰ বংশী বজাওঁতে। কি কৈছে? মোৰ দুইটা ওঠ ফাটি পেলাই তেজ বাহিৰ ওলাই যায় বাঁহৰ বাঁহী বজাই বজাই। ছয়ৰতি সোণাৰ বংশী গৰাই নেদ ৰাজপটেশ্বৰী হৈ, গাততে পুততে পেটাৰী বান্ধন্তে ধনত লাগিবে জুই। তুমি এজনী ৰাজপটেশ্বৰী, ৰাজৰাণী, নন্দৰজাৰ পত্নী। তুমি ছয়ৰতি সোণ দি পেলাই মোক এটা বাঁহী বনাই দিব নোৱাৰা, গঢ়াই দিব নোৱাৰা। এজনী তুমি ৰাজপটেশ্বৰী, গাততে পুততে পেটাৰী বান্ধন্তে ধনত লাগিবে জুই। তোমাৰ সেই যি ধন আছে, তুমি ৰাজৰাণী, তোমাৰ যি ধন সোণ আছে, সেইবোৰ বান্ধোতে পুতোতে তোমাৰ তাত জুই লাগিব বুলি তেওঁ মাতৃক কৈছে। গৰুজাক লাগি অন্ন দি পঠাস, সিও শুৱে একমুঠি, একগ্ৰাস খাইলে আউৰ গাখে নাতে যাওঁ আধা পেটে উঠি। কি কৈছে? গৰু জাক লাগি অন্ন দি পঠাক। গৰু চৰাবলৈ মই যেতিয়া যাওঁ, গৰুৰ লগত মোক কি দি পঠোৱা? অন্ন দি পঠোৱা, তুমি খোৱা আহাৰ। সিও শুৱে একমুঠি, এমুঠিমান তুমি মোক খাদ্য দি পঠোৱা। একগ্ৰাস খালে আউৰ গাখে নাতে যাওঁ আধা পেটে উঠি। অকণমান খাই পেলাই আৰু পিছৰখিনি নোজোৰেগৈ। মোৰ সদায় আধা পিটি হয়। তুমি যি অকণমান এমুঠি অন্ন মোক খাবলৈ চৰণীয়া পথাৰলৈ যাওঁতে দি পঠিওৱা, সেয়া খাই মোৰ নাটেগৈ, মোৰ পেট নভৰে। গৰু আগুৰন্তে ধাতু যায় মোৰ, কণ্টক বনত পিন্ধি, চৌপৰ দিনতো লগৰীয়া ফুৰো নতুৱা টনাক পিন্ধি। কি কৈছে? গৰু চৰাওঁতে মোৰ ধাতু উৰি যায়, কণ্টক বনত পিন্ধি। কাঁইতে পিন্ধে মোক, হাবিৰ মাজত মোক কাঁইতে পিন্ধে। চৌপৰ দিনতো গোটেই চাৰিওপহৰ গোটেই দিনটো লৌৰি ফুৰোঁ মই, নতুৱা টনাক পিন্ধি। সৰু এডোখৰ কাপোৰ পিন্ধি মই গোটেইখন লৰি ফুৰোঁ, মোক কাঁইতে পিন্ধি যায়, মোৰ ধাতু উৰি যায়, সেইবুলি তেওঁ মাতৃৰ আগত প্ৰকাশ কৰিছে। কুটকুৰা চুলি পৰে গৰু ধূলি, কুকুহা পৰিয়া যায়, গোটাগুটি কৰি জটা বান্ধিলে তৈলে মাথে দেখা নাই। কি কৈছে? মোৰ কেঁকুৰা চুলিবোৰ গোটেই দিনটো গৰুৰ লগত দৌৰাদৌৰি কৰি থাকোঁতে গোটেই ধূলি পৰি কুকুহা পৰিয়া যায়। কুকুহা মানে হৈছে কি? এবিধ চৰাই, যি ইটাবৰ্ণীয়া এবিধ চৰাই, কাউৰী সদৃশ বুলি কোৱা হয়। তেনেকুৱা ধৰণৰ হৈ যায়, মানে তাত কুকুহা সেই চৰাই পৰিব পৰা বিধৰ হৈ যায়। মোৰ চুলিখিনি ইমানেই ধূলি হয় যে গোটেই মানে সেই চৰাই ৰংটো ইটাবৰ্ণীয়া, সেই তেনেকুৱা হৈ থাকে মোৰ চুলিখিনি। গোটাগুটি কৰি জটা বান্ধিলে তৈলে মাথে দেখা নাই। গোটেইখিনি মোৰ চুলি সেনেকৈ সদায় ধূলি পৰি মেলি মানে জটা বান্ধি গৈছে, তেল অলপো নাই মূৰত মোৰ। তুমি মানে মোক সেইখিনিও কৰি নিদিয়া, সেই কথাষাৰ মাতৃ আগত অভিমান কৰিছে। কথাক কহন্তে ক্ৰদন আচয় যত অপমান পাওঁ, যেবে তেওঁ মই সি বাপুৰ পুত তোক তেবে কন্দুৱাওঁ। কৈছে কি? এই কথাবোৰ ক'বলৈ মোৰ চকু পানী ওলাই পৰে, কান্দোন আহি যায়। যিমান মই অপমান পাওঁ সেইখিনি মই ক'বলৈও মোৰ দুখ লাগে, চকু পানী ওলায়। যেবে তেবে মই সি বাপুৰ পুত তোক তেবে কন্দুৱাওঁ। মোৰ যেনেকুৱা অৱস্থা হৈছে, মোৰ এনেকুৱা লাগে মই যেন তোমাকো তেনেকুৱাই কৰোঁ, তোমাকো তেনেদৰেই কন্দুৱাওঁ নিচিনা মোৰ লাগে। কংস মামা মোৰ সাৰথি আচয়, আমাক নিব মতাই, ইটো অপমান সকলে খুজিব মথুৰা পুৰীত যায়। কি কৈছে? কংস মামা, আমি সকলোৱে জানো শ্ৰীকৃষ্ণৰ মমায়েক কোন আছিলে? কংস। তেওঁৱে আছিল কৃষ্ণৰ পৰম শত্ৰু। সেই কৃষ্ণই কৈছে যে কংস মামা মোৰ সাৰথি আচয়, মোৰ সাৰথি হিচাপে কংস মামা আছেই, মোক মতাই নিব তেওঁ, মই তেওঁৰ ওচৰলৈ গুচি যাম। তাৰমানে এইটো অপমান সকলে খুজিব মথুৰা পুৰীত যায়। এই অপমানখিনি মই গোটেইখনকে শুনামগৈ, কমগৈ, যে মই মথুৰালৈ যেতিয়া কংস মামাৰ লগত গুচি যাম, তেতিয়া মই তুমি কৰা অপমানবোৰৰ কথা সকলোকে কৈ কমগৈ। দৈৱকী আইত মোৰ ঘৰ বুলি থাকিব তাহান পাশ, আমাক দেখিবে লাগীয়া তোহাৰ হৈব বৰ হাবিয়াস। দৈৱকী আই,
কৃষ্ণৰ আচল মাতৃ, প্ৰকৃত মাতৃ হৈছে কি দৈৱকী। বসুদেৱ আৰু দৈৱকীৰ প্ৰকৃত সন্তান হৈছে কৃষ্ণ। আৰু যশোদা আৰু নন্দ যিহেতু তেওঁৰ তুলনীয়া মাক দেউতাক আছিলে, সেইটোকে কৈছে যে মথুৰাপুৰীত যে দৈৱকী আই আছে, দৈৱকী আইত মোৰ ঘৰ বুলি থাকিব তাহান পাক। মোৰ নিজৰ ঘৰ দৈৱকী আইৰ ওচৰত, মই তাতেই থাকিমগৈ। আৰু আমাক দেখিবে লাগীয়া তোহাৰ হৈব বৰ হাবিয়াস। মোক চাওঁ চাওঁকৈ তোমাৰ হেঁপাহ কৰিবা, তোমাৰ খুব মন যাব মোক চাবলৈ, কিন্তু তুমি মোক চাবলৈ লগ নাপাবা। তোমাৰ সেই ইচ্ছা পূৰ্ণ হ'ব। এনেদৰে কৃষ্ণই মাতৃক কৈছে। কৃষ্ণৰ বচন শুনিয়া যশোদা পুনু মাতে পাখ চাপি, এৰ হাবিয়াস মোৰ মাথা সাজ নাকান্দিবা মোৰ বাপি। কৃষ্ণৰ বচন শুনি যশোদাৰ এবাৰ ভয় লাগিল। কি হ'ল আজি কৃষ্ণৰ অভিমানত ইমানবোৰ কথা কৈ দিছে। ওচৰ চাপি আহিল। মাকে কাষ চপাই লৈ মৰমতে কাষ চপাই ল'লে কৃষ্ণক। এৰ হাবিয়াস মোৰ মাথা সাজ নাকান্দিবা মোৰ বাপি। ইমান তোমাৰ মনৰ দুখখিনি আজি উজাৰি দিছা, মোৰ কিবা লাগি গৈছে শুনি। তুমি নাকান্দিবা মোৰ সোণ, মোৰ বাপি, মোৰ পুত্ৰ, এনেকৈ বুলি যশোদাই কৃষ্ণক মৰমত মাতিছে। মই অভাগীৰ ইবাৰ দুখক মৰখীও বনমালী, আনকাল যদি দুখ দেখা মোৰ পাৰিবাহা মোক গালি। কি কৈছে? মই অভাগিনী, এই দুখবিলাক মোৰ মৰ্শন কৰা তুমি বনমালী বুলি কৃষ্ণকে কৈছে যশোদাই। তুমি মোৰ এই দুখখিনি মোক ক্ষমা কৰা, মহীখন কৰা মোৰ দুখখিনি হে বনমালী। আনকাল যদি দুখ দেখা মোৰ পাৰিবাহা মোক গালি। যদি অন্য দিনাও মোৰ এনেকুৱা তুমি দুখ দেখা, তেনেহ'লে মোক গালি পাৰি দিবা বুলি কৃষ্ণক মাতৃ যশোদাই কৈছে। মাৱৰ কাৰুণ্য বচন শুনিয়া সন্তোষিত ভৈল মন, একে দেৱে গৈলা কোলাত চৰিয়া পিবাক লাগিলা স্তন। মাকৰ কৰুণ কথাবিলাক শুনি, মৰমহনা মাত শুনি কৃষ্ণৰ মন সন্তোষিত হ'ল। তাৰমানে তেওঁ খুব আনন্দ লাভ কৰিলে। মই ইমান দেৰি কৰা অভিমানখিনি অথলে যোৱা নাই, মায়ে মোক মৰমত মাতিছে। একে দেৱে গৈলা কোলাত চৰিয়া পিবাক লাগিলা স্তন। একে জাপে গৈ মাতৃৰ কোলাত উঠি তেওঁ মাতৃৰ দুগ্ধপান কৰিবলৈ লাগি গ'ল। শিশু, গতিকে শিশুসুলভ মৰম পাবলৈ কৃষ্ণই মাতৃৰ কোলাত উঠি ল'লে। পৰম আনন্দে থাকিবন্ত কৃষ্ণে চাৰুদান্ত দৰ্শাই, ব্ৰহ্মাণ্ডৰ সুখে থাকিলা যশোদা কৃষ্ণৰ বদন চাই। মাতৃৰ কোলাত উঠি কৃষ্ণই পৰম আনন্দ লাভ কৰিলে আৰু চাৰুদান্ত দৰ্শালে। গোটেই দাঁতখিনি উলিয়াই তেওঁ আনন্দিত হ'ল, হাঁহিলে। ব্ৰহ্মাণ্ডৰ সুখে থাকিলা যশোদা কৃষ্ণৰ বদন চাই। কৃষ্ণৰ এনে কাৰ্যত সমগ্ৰ ব্ৰহ্মাণ্ডৰ সুখে যেন যশোদাক আৱৰি ধৰিলে। তেওঁৰ কৃষ্ণৰ মুখখন চাই চাই মনতে সন্তোষ ল'লে। এইখিনিয়ে আছিল কানাই চাতুৰীৰ কাণখোৱা পুথিৰ দ্বিতীয় অংশৰ কৃষ্ণই মাতৃ যশোদাক কৰা অভিমানৰ কিছুমান কথা। ইয়াৰ মাজতে আমি বহুখিনি কথা গম পালোঁ যে কৃষ্ণই কেনেকুৱা অৱতাৰ ধাৰণ কৰি কি উপকাৰ সাধন কৰিছিলে, সেই সকলোখিনিও আমি গম পাইছোঁ। গতিকে মই ভাবিছোঁ তোমালোকৰ এই পাঠটিৰ ভিডিঅ'টো চাই পেলাই নিশ্চয় অলপ হ'লেও উপকৃত হ'ব। ধন্যবাদ।